Hello guys, welcome to my YouTube channel. তৰালি ফুলা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ থুপি থুপি তৰালি ফুলা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ। Guys, welcome to my YouTube channel. আজি আপোনালোকক বিপুল ডেকা YouTube চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাম মহৰ আখৰা আৰু খুৰাজনে অলপ দেখাই দিব। বছৰটো দুটা বা এটা বা তিনিটা মুখলৈ মোক ওঠৰটালৈ যোৱাৰ আগত ওঠৰটালৈ। খুৰা আপোনাৰ নামটো জনাব। শ্ৰী লক্ষণ কুমাৰ নাথ। এয়া হ'ল শ্ৰী লক্ষণ কুমাৰ নাথ আৰু তেখেতৰ মহ আজি আপোনালোকক দেখাবৰ কাৰণে আহিছোঁ। লক্ষণ কুমাৰ মহটো প্ৰায়ভাগত যুঁজাইছে আৰু আহঁত গৈ যুঁজাইছে। চৰাইবাহী বুলি ক'লে প্ৰায়ভাগে চিনি পায় আৰু লক্ষণ কুমাৰ, আৰু এই লক্ষণ কুমাৰ মহটোৱে বহুত যুঁজিছে আৰু পুৰস্কাৰ লৈ আহিছে। হায়েষ্ট 47 মিনিট 13 ছেকেণ্ড 47 মিনিট 13 ছেকেণ্ড এই মহটোৱে যুঁজিছে আৰু প্ৰথম পুৰস্কাৰ লৈ আহিছে 47 মিনিট 13 ছেকেণ্ড ৰামদাসৰ মূৰটোৰ লগত। এইটো মহে না আহি আছে, অলপ আখৰা দেখুৱাব, কলগছত দেখুৱাব আখৰা। আপোনালোকে নিশ্চয় চাই ভাল পাব আৰু যদি ভাল পায় তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰি দিব। আৰু এয়া খুৰা লৈ যাব, পোৱালি মহ বুলি কয়। খুৰাৰ নামটো কি আছিলে বোলে? শ্ৰী লক্ষণ কুমাৰ নাথ। লক্ষণ কুমাৰ নাথ। লক্ষণ কুমাৰ নাথ তেখেতৰ ঘৰ বেচাৱতী হয়, চৰাইবাহী অঞ্চলৰ, মৰিগাঁও জিলা। আপোনালোকে নিশ্চয় চাই ভাল পাব। খুৰা লৈ যাব, তেওঁ লৈ গৈ আছে, ব'লক দেখাই দিব, আঠুলাই দেখুৱাই দিব কেনেকৈ ল'ব। এই আঠু লৈছে, আশীৰ্বাদ লৈ যায়, সেইটো দেখুৱাই দিছে আৰু ইয়াত প্ৰেক্টিছ কৰাইছে। তৰালি ফুলা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ থুপি থুপি তৰালি ফুলা। তৰালি ফুলা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ থুপি থুপি তৰালি ফুলা। তৰালি ফুলা এটি মন উন্মাদ হৈ হেঁপাহৰ। আপোনাক বহুত ধন্যবাদ জনালোঁ। হ'ব, নমস্কাৰ। শুভেচ্ছা জনালোঁ মাঘ বিহু। হ'ব, আৰু আপুনি অলপ আপোনালোকে আমাক আশীৰ্বাদ কৰক যাতে আপোনালোকক আমি খেল দেখাব পাৰোঁ। আপোনালোকৰ ওচৰত সদায় আমি এইটোকে বিচাৰিছোঁ। নিশ্চয় চাই ভাল হ'ব। থেংক ইউ।